মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱমমান শ্ৰেণীৰ ঐচ্ছিক বিষয় ভূগোলৰ প্ৰথম অধ্যায় বতৰ আৰু জলবায়ু। তোমালোকে হয়তো ইমান দিনে ভূগোল বিষয়টো সমাজ বিজ্ঞানৰ এটি অংশ হিচাপে পঢ়ি আহিছা আৰু ভূগোল বিষয়ৰ সম্যক ধাৰণাও নিশ্চয় আছে। ভূগোল বুলি ক'লে আমি গোলাকাৰ পৃথিৱীৰ বিষয়ে কৰা অধ্যয়নকে বুজি পাওঁ। এতিয়া গোলাকাৰ পৃথিৱী বুলি ক'লে আমাৰ পৃথিৱীখন বহুত বিশাল। লগতে এই পৃথিৱীত যি পৰিৱেশ নিয়ন্ত্ৰণ কৰে পৃথিৱীত বিৰাজমান বহুতো জৈৱিক আৰু অজৈৱিক কাৰকে। আমি প্ৰাকৃতিক ভূগোল বিষয়টোত পৃথিৱীৰ অজৈৱিক কাৰক যিয়ে আমাৰ পৰিৱেশ নিয়ন্ত্ৰণত মুখ্য ভূমিকা পালন কৰে সেই বিষয়সমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। তোমালোকৰ পাঠটিত প্ৰাকৃতিক ভূগোলৰ অন্যতম বিষয় বতৰ আৰু জলবায়ুৰ ওপৰত দিয়া হৈছে। বতৰ আৰু জলবায়ু সম্পৰ্কে বুজিবলৈ হ'লে আমি প্ৰথমতে বুজি পাব লাগিব বায়ুমণ্ডল মানে কি। কিয়নো বতৰৰ পোনপটীয়া সম্পৰ্ক থাকে বায়ুমণ্ডলৰ বা বায়ুৰ লগত। নকলেও হ'ব, আমি চকুৰে নেদেখিলেও সকলোৱে অনুভৱ কৰিব পাৰোঁ আমাৰ চাৰিওফালে বায়ু আছে। এক কথাত ক'বলৈ হ'লে আমি বায়ুৰ মাজত ডুবি আছোঁ। আমাৰ পৃথিৱীখনক বায়ুৰ এক গেছীয় আৱৰণে আৱৰি আছে। এই গেছীয় আৱৰণ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ বলত পৃথিৱীৰ গাতে লাগি থাকে। এই আৱৰণটোকে আমি কওঁ বায়ুমণ্ডল বুলি। পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ পৰ্যন্ত এই বায়ুমণ্ডল ব্যপ্ত হৈ আছে। এই বায়ুমণ্ডলক মূলতঃ 4টা ভাগত ভাগ কৰা হৈছে: ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰ ট্ৰপস্ফিয়াৰটো পৃথিৱীৰ গাতে লাগি থকা বাবে এই স্তৰৰ বায়ু জলীয় বাষ্পৰে পূৰ্ণ হৈ থাকে আৰু সেয়েহে মেঘ, বৰষুণ, বতাহ আদি বতৰৰ বিভিন্ন কাৰ্যকলাপ বায়ুমণ্ডলৰ এই স্তৰতে সংঘটিত হয়। এতিয়া আমি আহিছোঁ আমাৰ মূল বিষয় বতৰ আৰু জলবায়ু মানেনো কি। বতৰ বুলি ক'লে খুব সাধাৰণভাৱে আমি ক'ব লাগিব কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থা। বতৰ সদায় একে নাথাকে বা বতৰ দিনটোৰ সকলো সময়তে একে নাথাকে। ৰাতিপুৱাৰ বতৰ চাই আমি ক'ব নোৱাৰোঁ আবেলি কেনেকুৱা হ'ব। সেয়ে বতৰ বিজ্ঞান কেন্দ্ৰই আমাক বতৰৰ আগজাননী দিয়ে বতৰৰ বিভিন্ন উপাদান উত্তাপ, চাপ, আৰ্দ্ৰতা আদিৰ ওপৰত ভিত্তি কৰি। এই বতৰৰ উপাদানসমূহ অতি কম সময়ৰ ভিতৰত কম দূৰত্বৰ মাজত পৰিৱৰ্তন হৈ থাকে। এখন ঠাইত দীৰ্ঘ সময়ৰ বতৰৰ বিষয়ে জানিবলৈ হ'লে আমি জলবায়ুৰ ধাৰণাটো ল'ব লাগিব। জলবায়ু মানে হ'ল প্ৰতিদিন, প্ৰতি ঋতু, প্ৰতি বছৰৰ হিচাপত অতি কমেও 30 বছৰৰ বতৰৰ যি গড় অৱস্থা সেয়া নিৰ্ধাৰণ কৰি কোনো এখন ঠাইৰ জলবায়ু নিৰ্ণয় কৰা হয়। জলবায়ু বুলি ক'লে এটা বৃহৎ অঞ্চলৰ বতৰৰ অতি কমেও 30 বছৰৰ বায়ুমণ্ডলৰ অৱস্থাকে বুজোৱা হয়। যেনে আমাৰ উত্তৰ পূব ভাৰতৰ জলবায়ু ক্ৰান্তীয় মৌচুমী জলবায়ু। এই মৌচুমী জলবায়ুৰ বাবে আমাৰ উত্তৰ পূব ভাৰতত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ বেছি হয়। বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য বুজিবলৈ আমি সময় আৰু স্থানভিত্তিক ধাৰণাৰ সহায় ল'ব লাগিব। বতৰ বুলি ক'লে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বুজোৱা হয়। আনহাতে জলবায়ু বুলি ক'লে এটা বৃহৎ অঞ্চলত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজোৱা হয়। আকৌ যিহেতু বতৰৰ উপাদানসমূহ যেনে উত্তাপ, চাপ, আৰ্দ্ৰতা আদিৰ পৰিৱৰ্তন কম দূৰত্বৰ ব্যৱধানতে সংঘটিত হয়, গতিকে বতৰ বুলি ক'লে আমি কোনো এখন সৰু ঠাইত বা কোনো এটা সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থা বুজোঁ। কিন্তু জলবায়ুৰ ধাৰণাটো সাধাৰণতে একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। যেনে অসমৰ জলবায়ু, ব্ৰহ্মপুত্ৰ উপত্যকাৰ জলবায়ু ইত্যাদি। বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে উত্তাপ, চাপ
আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ। এই 5টা উপাদানেই পৰিৱৰ্তনশীল হয় আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। এই উপাদানসমূহৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিম। সূৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয়। সূৰ্যৰ পৰা অহা তাপ শক্তি বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ মাজেদি আহোঁতে বাটতে বায়ুমণ্ডলে কিছু তাপ শোষণ কৰে আৰু অৱশিষ্ট তাপখিনি ভূপৃষ্ঠত পৰেহি। ভূপৃষ্ঠত পৰি তাপ শক্তি প্ৰতিফলিত হয় আৰু পোনপ্ৰথমে এই প্ৰতিফলিত তাপখিনি ভূপৃষ্ঠৰ লগতে লাগি থকা ট্ৰপস্ফিয়াৰৰ বায়ুৱে শোষণ কৰে। ফলত নিম্ন স্তৰৰ বায়ুৰাশি উত্তপ্ত হৈ পৰে। তাপ পালে বায়ু প্ৰসাৰিত হয়, পাতল হয় আৰু এই পাতল বায়ুৰ চাপ কম, সেয়ে এই বায়ু ঊৰ্ধ্বগামী হয়। এই ঊৰ্ধ্বগামী হোৱা বায়ুৰ খালী ঠাই পূৰাবলৈ চৌদিশৰ পৰা তুলনামূলকভাৱে চেঁচা বায়ু প্ৰবাহিত হ'বলৈ ধৰে। এনেকৈ বায়ুমণ্ডলত তাপৰ তাৰতম্য ঘটি বায়ুৰ উচ্চ চাপ আৰু নিম্ন চাপ অঞ্চলৰ সৃষ্টি হয়। ফলত বায়ু প্ৰবাহৰ সৃষ্টি হয়। এই বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দুয়োটা দিশতে পৰিৱৰ্তন হোৱা দেখা যায়। ট্ৰপস্ফিয়াৰৰ স্তৰত ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ প্ৰতি 1 কিলোমিটাৰ বায়ুৰ উত্তাপ গড় হিচাপত 6 ডিগ্ৰী চেলছিয়াছ হাৰত কমিবলৈ ধৰে। বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা এই হাৰক ত্ৰুটি হাৰ লেপছ ৰেট বুলি কোৱা হয়। উলম্ব দিশৰ উপৰি অনুভূমিক দিশতো বায়ুৰ উত্তাপৰ তাৰতম্য ঘটে। বায়ুৰ উত্তাপৰ অনুভূমিক বিতৰণৰ এনে তাৰতম্যৰ বাবে বায়ুৰ চাপ হ্ৰাস বৃদ্ধি হয়। বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হোৱা দেখা যায়। সূৰ্যৰ ৰশ্মি ৰাতিপুৱাৰ ভাগত আৰু আবেলি ভাগত হেলনীয়াকৈ পতিত হোৱাৰ বাবে আমি ৰাতিপুৱা আৰু আবেলিৰ সময়খিনিত কম উত্তাপ অনুভৱ কৰোঁ। আনহাতে দুপৰীয়া সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত লম্বভাৱে পৰে বাবে এই ৰশ্মি ভূপৃষ্ঠত আহি পাবলৈ কম সময় লয়, যাৰ ফলত ইয়াৰে উত্তাপ বহুত বেছি হয় আৰু আমি দুপৰীয়াৰ ভাগত দিনটোৰ সকলোতকৈ বেছি গৰম অনুভৱ কৰোঁ। আনহাতে আমি জানো পৃথিৱীৰ পৰিভ্ৰমণৰ বিষয়ে। পৃথিৱীয়ে নিজ মেৰুদণ্ডত 23 সমস্ত 2 ভাগৰ 1 ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ নিজ কক্ষপথৰে সূৰ্যক প্ৰদক্ষিণ কৰি আছে। এই প্ৰদক্ষিণ কালছোৱাত বিভিন্ন সময়ত পৃথিৱীৰ স্থানৰ পৰিৱৰ্তন হয়, যাৰ ফলত ঋতু পৰিৱৰ্তন হয়। এনে অৱস্থাত কেতিয়াবা পৃথিৱীৰ উত্তৰ গোলাৰ্ধ সূৰ্যৰ ওচৰ চাপি আহে আৰু কেতিয়াবা দক্ষিণ গোলাৰ্ধ সূৰ্যৰ পৰা আঁতৰি যায়। ইয়াৰ বিপৰীতে কেতিয়াবা দক্ষিণ গোলাৰ্ধ সূৰ্যৰ ওচৰ চাপি আহে আৰু উত্তৰ গোলাৰ্ধ আঁতৰি যায়। যিটো গোলাৰ্ধ সূৰ্যৰ ওচৰ চাপে সেই গোলাৰ্ধত তেতিয়া গ্ৰীষ্মকাল হয়, আকৌ আনটো গোলাৰ্ধ অৰ্থাৎ যিটো সূৰ্যৰ পৰা আঁতৰি থাকে তাতে শীতকাল হয়। সূৰ্যৰ ৰশ্মি গোটেই বছৰ ধৰি বিষুৱীয় অঞ্চলত লম্বভাৱে পৰে বাবে এই অঞ্চল গ্ৰীষ্মমণ্ডলৰ অন্তৰ্গত হয়। কিন্তু বিষুৱৰ পৰা উত্তৰলৈ বা দক্ষিণলৈ 2 মেৰুৰ ফালে সূৰ্যৰ ৰশ্মি ক্ৰমে এঢলীয়া হৈ যায় বাবে বিষুৱৰ পৰা মেৰু অঞ্চললৈ উত্তাপ কমি যায়, অতিপাত ঠাণ্ডা হয়। দ্বিতীয় উপাদানটো হৈছে বায়ুৰ চাপ। বায়ু এবিধ গেছীয় পদাৰ্থ, ইয়াৰ ভৰ আছে আৰু সেইবাবে ইয়াৰ চাপো আছে। বায়ুৰ সমষ্টিয়ে হৈছে বায়ুমণ্ডল, গতিকে বায়ুমণ্ডলৰো চাপ আছে। বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবে তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকুচিত হৈ পৰে, ফলত ঘনত্বও বাঢ়ে। ঘনত্ব বাঢ়িলে চাপ বাঢ়ে, গতিকে বায়ুমণ্ডলৰ নিম্নভাগত চাপ বেছি। ইয়াৰ বিপৰীতে ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বায়ুমণ্ডলৰ গভীৰতা কমি আহে আৰু সেইবাবে বায়ুমণ্ডলৰ চাপো কমি যায়। বায়ুমণ্ডলৰ চাপ বেৰমিটাৰৰ সহায়ত জোখা হয়। তোমালোকে চিত্ৰত দেখা পাবা বেৰমিটাৰৰ পাৰাস্তম্ভ আৰু বায়ুমণ্ডলৰ চাপৰ সম্পৰ্ক। বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল। দৰাচলতে সাগৰ পৃষ্ঠৰ উচ্চতাত বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয়।
সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড়ে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বা প্ৰতি বৰ্গ চেণ্টিমিটাৰত প্ৰায় 1 কিলোগ্ৰাম। বেৰোমিটাৰৰ পাৰাস্তম্ভ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয়। সমুদ্ৰ পৃষ্ঠত বায়ুৰ স্বাভাৱিক চাপ 29.92 ইঞ্চি বা 760 মিলিমিটাৰ পাৰাস্তম্ভৰ সমান বুলি ধৰা হয়। উল্লেখযোগ্য যে আজিকালি বায়ুৰ চাপ সাধাৰণতে মিলিবাৰ এককত প্ৰকাশ কৰা হয়। সেয়ে মিলিবাৰ হিচাপত সাগৰ পৃষ্ঠত 15 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপত বায়ুৰ চাপ হয় 1013.2 মিলিবাৰ। বেৰোমিটাৰৰ পাৰাস্তম্ভৰ হিচাপত 1 ইঞ্চি পাৰাস্তম্ভৰ চাপ হ'ব 33.9 মিলিবাৰৰ সমান। বায়ুমণ্ডলৰ আন পৰিৱৰ্তনশীল চলক বিলাকৰ দৰেই ইয়াৰ চাপো পৰিৱৰ্তনশীল চলক। বায়ুৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত হয়। প্ৰথম বায়ুৰ উষ্ণতা আৰু দ্বিতীয় হ'ল পৃথিৱী পৃষ্ঠৰ উচ্চতা। বায়ুৰ উষ্ণতা বুলি ক'লে পৃথিৱীৰ সকলো ঠাইতে তাপৰ বিতৰণ সমান নহয়। তাপৰ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হৈ পৰে। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য ঘটে। ঘনত্ব কমি গ'লে বায়ু পাতল হৈ পৰে, গতিকে পাতল বায়ুৰ চাপো কম হয়। আকৌ গৰম বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি গৰম বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া এনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম হয় আৰু জলীয় বাষ্প কম পৰিমাণে থকা বায়ু তুলনামূলকভাৱে শুষ্ক হয়। এনে শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে ক'বলৈ হ'লে য'তেই উত্তাপ বেছি তাতেই বায়ুৰ চাপ কম হয়। দ্বিতীয়তে পৃথিৱী পৃষ্ঠৰ উচ্চতা। সমুদ্ৰ পৃষ্ঠৰ পৰা যিমানে ওপৰলৈ উঠা যায় সিমানেই বায়ুমণ্ডলৰ গভীৰতা কমি যায়। বায়ুমণ্ডলৰ গভীৰতা কমি গ'লে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপো কম হয়। সেয়েহে উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস হয়। যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুমণ্ডলৰ চাপ কম হয় আৰু যি ঠাইৰ উচ্চতা তুলনামূলকভাৱে কম সেই ঠাইত বায়ুমণ্ডলৰ চাপ বেছি হয়। জানিব পৰা গৈছে যে প্ৰতি 900 ফুট উচ্চতাত বায়ুৰ চাপ 1 ইঞ্চি অথবা প্ৰায় 34 মিলিবাৰ হাৰত কমি যায়। আনহাতে ঠাইৰ উচ্চতা ভেদে উত্তাপৰ তাৰতম্য ঘটে। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস বৃদ্ধি হয়। বায়ুমণ্ডলৰ তৃতীয় উপাদান আৰ্দ্ৰতা। সূৰ্যৰ আপাদিত ৰশ্মিৰ উত্তাপৰ বাবে বৰফাবৃত অঞ্চল, সাগৰ, মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পৰা প্ৰতিদিনে অবিৰতভাৱে বাষ্পীভৱন হ'ব লাগিছে। এনেদৰে বাষ্পীভূত হোৱা জলৰাশি বায়ুমণ্ডলত মিহলি হৈ থাকে। বছৰৰ ভিন ভিন ঋতুত ভিন ভিন ঠাইত বায়ুৰ উত্তাপৰ পাৰ্থক্যৰ বাবে বায়ুমণ্ডলত ধাৰণ কৰা জলীয় বাষ্পৰ পৰিমাণ ভিন ভিন হোৱা দেখা যায়। কেতিয়াবা বায়ুৰ উত্তাপ হ্ৰাস হৈ এনে অৱস্থা পায়গৈ যে বায়ুত থকা জলীয় বাষ্পখিনি ঘনীভূত হৈ কুঁৱলী, নিয়ৰ, বৰষুণ, বৰফকণা আদিৰ সৃষ্টি হয় আৰু পিছত মধ্যাকৰ্ষণ শক্তিৰ বলত বায়ুস্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে। ভূপৃষ্ঠৰ জলভাগৰ পৰা বাষ্পীভূত হোৱা জলীয় বাষ্পখিনি বায়ুমণ্ডলত মিহলি হৈ পিছত ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হৈ বায়ুমণ্ডলৰ অধক্ষেপ হিচাপে ভূপৃষ্ঠলৈ নামি আহে। ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ মাজত হোৱা জলৰাশিৰ এই বিনিময় প্ৰক্ৰিয়াকে জলচক্ৰ বুলি জনা যায়। অবিৰতভাৱে চলি থকা জলচক্ৰৰ বাবেই জলীয় বাষ্প বায়ুৱে লাভ কৰে। বায়ুৰ আৰ্দ্ৰতা বুলি ক'লে আমি সাধাৰণতে বুজি পাওঁ বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণ। সকলো ঠাইতে বা সকলো সময়তে বায়ুত জলীয় বাষ্পৰ পৰিমাণ একে নাথাকে। কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি বায়ু ধাৰণ কৰিব পাৰে
ঠিক সিমানখিনি জলীয় বাষ্প যদি বায়ুখিনিত থাকে তেন্তে সেই বায়ুক আমি সংপৃক্ত স্যাচুৰেটেড বায়ু বোলো। বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয় বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আৰ্দ্ৰতা বোলে। প্ৰতি ঘনমিটাৰ আয়তনত বায়ু যিমানখিনি ওজনৰ জলীয় বাষ্প থাকে সেই ওজনক গ্ৰাম হিচাপত জোখ লৈ চৰম আৰ্দ্ৰতা প্ৰকাশ কৰা হয়। আনহাতে আপেক্ষিক আৰ্দ্ৰতা হৈছে কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয় বাষ্পৰ ভৰৰ লগত সেই একে উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বায়ুখিনিৰ সংপৃক্ত হ'বলৈ প্ৰয়োজনীয় জলীয় বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে। চতুৰ্থ উপাদান হৈছে বতাহ। আমি জানো যে বায়ুমণ্ডলৰ সকলো ঠাইতে উত্তাপৰ বিতৰণ একে নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। এনে কাৰণতে কোনো ঠাইত উচ্চ চাপ আৰু কোনো ঠাইত নিম্ন চাপৰ সৃষ্টি হয়। পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ গতি কৰে, ঠিক তেনেদৰে বায়ুৱেও উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিকে আমি বতাহ বুলি কওঁ। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহৰ সৃষ্টি হয়। বতাহৰ সৃষ্টিৰ আন কাৰণসমূহ হৈছে উচ্চ চাপ আৰু নিম্ন চাপৰ কেন্দ্ৰৰ মাজৰ পাৰ্থক্য যিমানে বেছি হয় সিমানে বতাহৰ গতি বেছি হয়। উচ্চ চাপ আৰু নিম্ন চাপৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব কম হ'লে বতাহৰ গতি বাঢ়ে আৰু দূৰত্ব বেছি হ'লে বতাহৰ গতি কমে। বতাহ সদায় বায়ুৰ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ু উত্তপ্ত হ'লে পাতল হয়, ঊৰ্ধ্বগামী হয় আৰু চেঁচা হ'লে গধুৰ হয়, নিম্নগামী হয়। আৰু সদশেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ'ল পৃথিৱীৰ আহ্নিক গতিৰ বাবে বায়ু প্ৰবাহ ঘটে। পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ নিজ মেৰুদণ্ডত ঘূৰি থকাৰ ফলত বায়ুৱেও গতি লাভ কৰে আৰু বতাহৰ দিশৰ পৰিৱৰ্তন হয়। পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটামান বায়ুৰ চাপ বলয় চিনাক্ত কৰা হৈছে। এইকেইটা হ'ল নিৰক্ষীয় নিম্ন চাপ বলয়, উপক্ৰান্তীয় উচ্চ চাপ বলয়, উপমেৰুদেশীয় নিম্ন চাপ বলয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়। এই উচ্চ আৰু নিম্ন চাপ বলয়ৰ মাজত ভূপৃষ্ঠ অবিৰতভাৱে বতাহ বলিব লাগিছে। বতাহ প্ৰধানকৈ চাপ বলয়ৰ ওপৰত নিৰ্ভৰশীল হয়। বতাহ মূলতঃ চাৰিটা ভাগত ভগাব পাৰি: নিয়ত বতাহ, সাময়িক বতাহ, অনিয়মিত বতাহ, স্থানীয় বতাহ। পঞ্চম উপাদানটো হ'ল অধক্ষেপ। বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয় তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ গধুৰ হৈ আহে আৰু মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে আৰু তেতিয়া ইয়াক অধক্ষেপ বুলি কোৱা হয়। অধক্ষেপ কেতিয়াবা গোটা আৰু কেতিয়াবা জুলীয়া আকাৰত সংঘটিত হয়। উত্তাপৰ কম বেছিৰ ভিতৰত ভিন্ন প্ৰকাৰৰ অধক্ষেপৰ সৃষ্টি হয়, যেনে নিয়ৰ, হিমকুঁৱলী, ঘন কুঁৱলী, পাতল কুঁৱলী, মিষ্ট, তুষাৰকণা বৃষ্টি, স্লিট, তুষাৰপাত, বৰষুণ, কিনকিনীয়া বৰষুণ ইত্যাদি। এই বিভিন্ন প্ৰকাৰৰ অধক্ষেপৰ ভিতৰত বৰষুণ অন্যতম লেখত ল'বলগীয়া, কাৰণ ই সাধাৰণতে সংঘটিত হৈ থাকে। এই বৰষুণক প্ৰধানকৈ 5টা ভাগত ভাগ কৰা হৈছে: পৰিচলন বৃষ্টি, শৈলক্ষেপ বৃষ্টি, ঘূৰ্ণী বৃষ্টি, অক্ষীয় বৃষ্টি আৰু অৰণ্য বৃষ্টি।